আৰু এইফালে চাওক একদম পাহাৰটো কিমান ওখ পাহাৰ চাওক এইফালে আমি বহুত ওপৰত আছোঁ তলখিনি আপোনালোকক অলপমান দেখুৱাব বিচাৰিছোঁ খুব ধুনীয়া সেউজীয়া একচুৱেলি ক'বলৈ গ'লে সেইফালে চাওক সেইবোৰ ধান খেতি কৰিছে ওপৰত আপোনালোকে দেখুৱাইছোঁ ওপৰত সেইবোৰ ধান খেতি কৰিছে মই নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ অৰুণাচলৰ লংডিং আৰু মোৰ লগত আহিছে বিশ্বজিৎ ৰাজকোঁৱৰ এতিয়া আমি বৰ্তমান আছোঁ সাপেখাতিৰ পৰা চাৰিআলিৰ পৰা অলপ সোমাই আহিছোঁ আৰু ইফালে যাব লাগিব আপোনালোকেও তাত দেখিছে পাহাৰ তালৈকে যাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আগত আৰু নতুন ধুনীয়া ধুনীয়া চিনেৰি দেখুৱাই যাম আপোনালোকক এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ অলপ দূৰ যোৱাৰ পিছতে আমি পাই যাম গেটত আমি পাছ ল'ব লাগিব আৰু পাছ পোৱাৰ পাছতে আৰু তাত সোমাই আপোনালোকক দেখুৱাই যাম কিন্তু এতিয়া আপোনালোকে প্ৰথম অসমৰ একদম অৰুণাচল দাঁতিকাষৰীয়া অঞ্চলৰ এটা চিনেৰি চাই লওক ধুনীয়া ৰাস্তাটো খুব ধুনীয়া হয় আহিব পাৰে গা ধোৱা সৌখন হয়তো গেটে নেকি দেখিবলৈ পাইছোঁ অলপ চাওক সেউজীয়া চাওক সকলোফালে সেউজীয়া এয়া লিখিছে কানুবাৰী 1 কিলোমিটাৰ লংডিং 44 আৰু চাংলাং 132 কিলোমিটাৰ ইয়াতে আমি পাছ লৈ ল'ব লাগিব এতিয়া আমি গেটৰ পৰা ভিতৰলৈ আহিলোঁ গেটত আমাৰ দুজন লৈছে এখন বাইকত দুজন আহিছোঁ দুজনত লৈছে 100 টকা আৰু ইয়াত মানে লাইচেঞ্চ আৰু আৰচিখন প্ৰয়োজন হৈছে মানে আপোনালোকে যদি ইয়ালৈ আহে কোনোবা তেতিয়া মানে আপোনালোকে এইকেইটা ডকুমেণ্ট লৈ আনিব পাৰিব এয়া অৰুণাচলৰ ভিতৰৰ ৰাস্তা চাওক খুব ধুনীয়া এতিয়া আমি লাহে লাহে ওপৰলৈ উঠি গৈ থাকিম ইয়াৰ পৰা এইটো হৈছে আছাম ৰাইফলছৰ কেম্প হয় এইটো এয়া লিখিছে লংডিং তললৈ যাব লাগিব লংডিং ওপৰলৈ এইটো ৰাস্তাত আমি যাব লাগিব এইফালে গ'লে বেলেগ এটা ঠাই পাম ৱাও এটা ধুনীয়া ফিলিং আহিছে মানে ক'বলৈ গ'লে গাঁৱলৈ এতিয়া বন গ'লেও হৈ যাব খুব ধুনীয়া হয় অৰুণাচলখন আচলতে বহুত ধুনীয়া হয় চাফ চিকুণ বুলি ক'লোঁ নাগালেণ্ডতকৈ ভাল বুলি ক'লোঁ নাগালেণ্ডৰ ৰাস্তা আপুনি এনেকুৱা নাপায় নাগালেণ্ডৰ ৰাস্তা বহুত মানে মই গৈছোঁ দুবাৰ তিনিবাৰ নাগালেণ্ডৰ ৰাস্তা প্ৰায় শিলৰ ৰাস্তা পুৰা ধূলি হয় বহুত আমি গেটৰ পৰা অলপ সোমাই আহি 1 কিলোমিটাৰমান সোমাই আহি ইয়াত দেখিলোঁ এইটো পানী পৰি থকা এটা নিজৰা বুলি ক'ব লাগিব চাওক আমি মুখ হাতকেইটা ধুই ল'ব লাগিব ইয়াতে বহুত চেঁচা না পানী বিৰাট চেঁচা কেনেকুৱা ফিলিং কেনেকুৱা হৈছে তোমাৰ মজা আপোনাৰ জেগাটা বহুত সুন্দৰ পৰিৱেশ ঠাণ্ডা ইয়াত পানী পৰি আছে কলপাতৰ কলৰ থোৰা লগাই থৈছে বাকলি ক'বলৈ গ'লে অৰুণাচলখন সঁচাকৈ বহুত চাফা হয় আৰু আপোনালোকক সেই ওপৰৰ পৰা এটা ভিউ দেখুৱাম মানে কেনেকুৱা হয় ইয়াৰ পৰা চাওক অলপ ভৈয়ামখন চাওক আপোনালোকে ইয়ালৈ আহিলে প্ৰথম সাপেখাতি আহিব লাগিব সাপেখাতিৰ পৰা উত্তৰ দিশে আহিলে আপোনালোকে পাই যাব ৰাস্তা ফাই নাগালেণ্ড আৰু অৰুণাচল এই দুয়োটা ক'বলৈ গ'লে অৰুণাচলত যথেষ্ট গছ গছনি দেখি পোৱা যায় নাগালেণ্ডতো মই গৈছোঁ বহুতবাৰ গৈছোঁ নাগালেণ্ডত কিন্তু এনেকুৱা এটা গছৰ আৰু এনেকুৱা ড্ৰেইন লাইন দেখিছেনে অৰুণাচলত এইবিলাক ড্ৰেইন দি থোৱা আছে ৰাস্তা কাষে এনেকুৱা নাগালেণ্ডত নাই আপোনালোকে দেখিবলৈ নাপায় কিন্তু অৰুণাচলত বহুত পাব এনেকুৱা অৰুণাচলত মানে অলপ পাংচুৱেলিটি মানে ডিচিপ্লিন এটা বস্তু এটা আছে ইয়াত যিমানখিনি মই লক্ষ্য কৰিলোঁ মানে ৰাস্তাও মজা এইবিলাক হৈছে অৰুণাচলী ঘৰ হয় বুজিছে আমি আহি এটা স্থানত ৰখিলোঁ 10 কিলোমিটাৰমান দূৰৰ পৰা আহিলোঁ আহি কিনে ইয়াতে দেখিছোঁ ইয়াতে অৰুণাচলী এখন দোকান দেখিছোঁ কি কিনো পাই চাই লওঁ প্ৰথম दीदी कैसा है ठीक है ये क्या है ये जलोकिया भूत जलोकिया सही और ये क्या है मेजेंगा गुटी है और ये मेजेंगा गुटी है न ইয়াত দেখিছোঁ এইবিলাক মেজেঙা গুটি হয়তো আপোনালোকে দেখা নাই আগতে ইয়াৰ মেজেঙা গুটি হয় এইটো বাঁহ গাজ না
এইটো বাঁহগাজ হয়। তেওঁলোকে ইয়াতে এইবিলাক কিমান দাম? মেজেঙা গুটি আৰু জলকীয়া ভাগবোৰ কিমান দাম হয়? জলকীয়া ভাগটো 20 টকা। 20 টকা? এইটো 20 টকা। চব 20 টকাই না? এইটো 20 টকা। 20 টকা ন? অঁ, এইটো আপোনালোকৰ ঘৰ না? এইটো দেখিছে তেওঁলোকৰ অৰুণাচলৰ ঘৰ হয়। অৰুণাচলৰ এনে ৰাস্তা কাষৰে ঘৰ হয়। এইটো টকৌপাতে ওপৰত বনাই ৰাখিছে। আৰু ইয়াৰ পৰা এটা ভিউ চাওক, এইফালে চাওক, পুৰা চবফালে পাহাৰ পাহাৰ পাহাৰ। মোৰ এই কাষতো দেখিছে নহয়। তেওঁলোকে ইয়াতে এইবিলাক হাবিৰ পৰা উঠাই আনে নেকি? এইবিলাক হাবিৰ পৰা উঠাই আনে? হয়, হাবিৰ পৰা উঠাই আনে ন? জলকীয়াটো খেতি কৰে? অঁ, তেওঁলোকে এইবিলাক কিছুমান বন শাক তেওঁলোকে হাবিৰ পৰা উঠাই আনে আৰু যথেষ্ট বিভিন্ন উদ্ভিদ আছেতো ইয়াতে উঠাই আনি আৰু বিকে। আৰু তেওঁলোকৰ এয়া ক'বলৈ পইচা ইনকাম পথ বুলি ক'ব লাগিব। আৰু আপোনালোকে ইয়ালৈ আহিলে কেতিয়াবা কিনি লৈ যাব। আৰু এইবিলাক সদ্যহতে আমি খাই থাকোঁ গাঁৱত, কিন্তু টাউন এৰিয়াত সকলোৱে নাপায়তো। আৰু লগতে আপোনালোকক আগত দেখুৱাই আছোঁ, আমি যিমানখিনি আহিছোঁ আপোনালোকে সেয়া অলপ অলপকৈ দেখুৱাই আছোঁ। এতিয়া ব'লক আৰু আগলৈ গৈ থাকোঁ। আমি আৰু এটা ভিউ পইণ্ট পাইছোঁহি। এয়া চাওক, এইখিনি কিমান ডাঙৰ শিল, এইটো গোটেই শিল। এইটো চাওক, ৰাস্তাটো এবাৰ চাওক। আৰু এইফালে চাওক, পাহাৰ 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 পাহাৰ। মানে ফিলিংটো পূৰা বেটাৰ হৈ গৈছে। আৰু ইয়াত ফটো মাৰিবলৈ ভাল হয়, ইয়াতে ফটো মাৰিবলৈ বহুত মজা হয়। আৰু ইয়াত দেখিছে ৰাস্তাৰ কাষে কাষে এতিয়া অৰুণাচলী বাইদেউসকলে এইবিলাক চব্জি বিকি আছে। আৰু এইফালে চাওক, আমি আগলৈ আৰু আগলৈ যাম, কিমান দূৰ যাব পাৰোঁ আৰু টাইম কিমান কভাৰ হয়। এয়া চাওক কি ধুনীয়া ৰাস্তা। লংডিং আচলতে মেইন ভিউটোৱে গম পোৱা নাই ৰাস্তাটোৱে। আমি এতিয়া আহি এটা কথা অনুভৱ কৰিছোঁ, যিটো হৈছে আমাৰ যিটো অক্সিজেন লেভেল, যে আমাৰ অক্সিজেন লেভেলটো মানে কাণকেইখন অলপ তলা মৰা বুলি ক'ব লাগিব। কাণখন অলপ ঠিলা এটা আমাৰ নিচিনা লাগিছে। অক্সিজেন লেভেলটো যেন কমি অহা এটা অনুভৱ এটা হৈছে। আৰু আপোনালোকে চাওক, একচুৱেলি লংডিঙলৈ আমি এখন গাঁও পাইছোঁহি। গাঁও মানে চাইডে দোকান আছে। এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে এই দোকানবিলাক আমাৰ পৰ্যটন, যেনেকৈ আমি পৰ্যটন চাবলৈ আহিছোঁ, আমি দূৰ দূৰণিৰ পৰা আমাৰ লগত আৰু বেলেগ বহুত দূৰৰ পৰা আহিছে। তেওঁলোকৰ ওপৰতে নিৰ্ভৰশীল তেনেকুৱা এটা অনুভৱ হৈছে। কাৰণ কেলৈ দোকানবিলাকৰ বস্তু পাতিবিলাক আছে নহয়, তেওঁলোকৰ জাতীয় খাদ্য, ধৰি লওক শাক পাচলি তেনেকুৱা ধৰণৰ বিক্ৰীৰ কাৰণে তেওঁলোকে পৰ্যটনৰ কাৰণে নিৰ্ভৰশীল। তেনেকুৱা টকা পইচা মানে ইনকামৰ চ'ৰ্চ তেনেকুৱা নিচিনা লাগে, মানে অনুভৱটো হৈছে মানে দেখি। আৰু এতিয়া ঠাণ্ডা অলপ ডাঠ পানী থকা এটা বতাহ আমাৰ গাত লগা নিচিনা অনুভৱ এটা হৈছে। আৰু ইয়াত মানে স্পীড লিমিট লিখা আছে ৰাস্তা এনেকুৱা কাষত। স্পীড 20 হ'ব দেখিছে, 20 স্পীড লিমিট দেখুৱাইছে মানে। আৰু একচুৱেলি বেছি স্পীড যাবও নোৱাৰি, চব 20 দেখাইছে। আমি বেছি সংখ্যক মানে অলপ এঠাইত আপোনালোকক ভিডিঅ' কৰা নহ'ল, তাত এনেকুৱা অকপক আছিলে। কিন্তু এতিয়া আকৌ তেনেকুৱা এটা ৰাস্তা পাইছোঁ। লাহে লাহে ডাউন হৈ আহি আছোঁ আমি আকৌ। একচুৱেলি ক'বলৈ গ'লে সেইফালে চাওক, সেইবোৰ ধান খেতি কৰিছে ওপৰত। আপোনালোকক দেখুৱাইছোঁ ওপৰত সেইবোৰ ধান খেতি কৰিছে। মই ৰাস্তাত আহোঁতেও দেখিছিলোঁ ধানবিলাক মানে আমিতো বৰ্তমান এতিয়া ৰুইছোঁ ন, সেইবিলাক মানে ধান মানে পথাৰত ডাইৰেক্ট নহয়, মানে এনেকুৱা ঢলীয়া ঠাইতে ধান খেতি, জুম খেতি বুলি ক'ব লাগিব। এইটো কি নাম নাজানো ধানৰ, এইটো ধান খেতি হৈ আছে। এতিয়া অলপ ঠাণ্ডা বতাহ হৈছে। আমি অসমৰ পৰা যেতিয়া অলপ দূৰ সোমাইছিলোঁ, তেতিয়া মানে পূৰা গৰম আছিলে, পূৰা শীতটো পূৰা পাই আছিলোঁ আমি। কিন্তু ইয়াত আহি দেখিছোঁ এতিয়া অলপ ঠাণ্ডা অনুভৱ এটা হৈ গৈ আছে। সেইফালে চাওক, খুব ধুনীয়া এটা নেচাৰ বুলি ক'ব লাগিব। আপোনালোকেও ইয়ালৈ আহিব, কিন্তু অলপ ওপৰলৈ উঠিব লাগিব আৰু ৰখি আহিব লাগিব। সেইফালে চাওকচোন, খুব ধুনীয়া এটা নেচাৰ। একচুৱেলি লংডিং বুলি ক'লে এটা অনুভৱ হৈছে যে এইটো এটা চাবলৈ ভাল, যিহেতু সেউজীয়া, সকলোফালে সেউজীয়া, কোনো ইয়াত বেলেগ ধূলি মাকতিৰ কথা এটা নাহেই মানে বৰ্তমান। ৰাস্তাও ভাল, সেইকাৰণে আহিব পাৰিব। আপোনালোকক মই আহিবলৈ ছাজেষ্ট কৰিছোঁ আৰু ভাল ৰাস্তাবোৰ, ভাল মন চন মুকলি হৈ যায়। আৰু নিশ্চয় সেইফালে চোৱাচোন কি ধুনীয়া হয় ৰাস্তাটো। চাওক কিমান অকপক। মই এতিয়া এক্সেল তেনেকৈ দিয়াই নাই বাইকৰ, খালি উঠোঁতে অলপ কষ্ট হ'ব, অনুভৱ এটা হৈছে মানে। আকৌ যেতিয়া উভতি যাম আমি অৰুণাচলৰ লংডিঙলৈ যদি আপোনালোকে আহে, ৰাস্তাৰ কাষত দেখিব, লংডিং নোপোৱাৰ আগতে ধৰি লওক 5-6 কিলোমিটাৰমান আগতে আপোনালোকে দেখিব, এইটো টাইমত আহিলে দেখিব একচুৱেলি ক'বলৈ গ'লে। এয়া হৈছে জুম খেতি হৈছে আমাৰ যিবিলাক পাহাৰীয়া মানুহে হাবি ভাঙি যিবিলাক খেতি কৰে, সেইবিলাক জুম খেতি বুলি কোৱা হয়। আৰু এইবিলাক ধান
কাৰণ কেলৈ আমাৰ তাত পথাৰত কোৰ মাৰি ট্ৰেক্টৰ হাল বাই পানী সাৰ চাৰ ছটি আমি ধান খেতি কৰা হয়, কিন্তু ইয়াত এইটো কি ধান নাম নাজানো, কিন্তু এইবিলাক হৈছে ধান হয়। চাওক এইবিলাক ধান হয় আৰু তাৰ মাজে মাজে কচু খেতি আছে। আৰু এইবিলাক হৈছে জাৰু খেতি। চাওক এই ৰাস্তাটোৰ আপুনি লেফ্ট চাইডে মানে এনেকুৱা ৰাইট চাইডেও পাব পাৰে, লেফ্ট চাইডেও পাব পাৰে, পাহাৰটো ওপৰে ওপৰে পাব পাৰে। কিমান কষ্ট কৰি খেতি কৰিছে চাওক। আমাৰ গাঁৱত আমিতো ডাইৰেক্ট ভৈয়ামতে পথাৰতে খেতি কৰিবলৈ অলপ কষ্ট হৈ যায়। আপোনালোকক ইয়াৰ পৰা দেখাই দিছোঁ। চাওক এইফালৰ পৰা আপোনাক জুম কৰি দিছোঁ। লংডিঙলৈ আহিলে মানে এই পাহাৰৰ অকল ৰাস্তাটো চোৱাৰ কথা নহয়, একচুৱেলি ক'বলৈ গ'লে এই গাঁৱৰ যিবিলাক গাঁৱৰ খেতি, তেওঁলোকৰ য'ত নেকি খাদ্য উপযোগী, যিবিলাক তেওঁলোকৰ পইচাও লাগিব ন, পইচাও লাগিবৰ কাৰণেতো তেওঁলোকে খেতি কৰিব লাগিব, খেতি কৰিলে তো বিক্ৰী কৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা আছে। তেনেকৈ হ'লে ইয়াত খেতি কৰে। চাওক আপোনালোকে চাওক ইয়াৰ পৰা তালৈ যোৱাটো সম্ভৱ নহয়, আমাৰতো ভৰি বিষ হৈ যাব পূৰা। মানে ইয়াৰ পৰা সাৰি ওপৰলৈকে চাওক, ওপৰলৈকে খেতি আছে। তাত ঘৰ এটা দেখাইছোঁ আপোনাক, জুম কৰি দেখাইছোঁ, কিমান দূৰ জুম হয় নাজানো। তাতো ঘৰ দেখিবলৈ পাব আপোনালোকে, ইমান জুম নহ'ব পাৰে। এয়া চাওক তাতো খেতি আছে। আমি এতিয়া যিটো ৰাস্তা আহিছিলোঁ ওপৰৰ পৰা আপোনালোকক এটা ভিউ দেখুৱাম, চাই লওক। এইফালৰ পৰা গাড়ীবিলাক আহি আছে, তলত চাওক এইফালৰ পৰা আহি আছে, এইফালেদি যাব, এইফালে গৈ 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 তলৰ ৰাস্তাটো দেখিছেনে, সৌখন এইফালে গৈ ঘূৰি আহিব। চাব এইফালে গৈ এইফালে আকৌ উঠি যাব লাগিব বহুত ওপৰলৈ, দেখিছেনে? ইয়াত মজা ভিউ মানে এইটো আপোনালোকক ক'বই নালাগে, মানে আপোনালোকে আহিলে পূৰা অনুভৱ কৰিব পাৰিব মানে এইটো। আমি এতিয়া পালোহি লংডিং ৰিজৰ্ট। এইখন লংডিং ৰিজৰ্ট আৰু এইফালে এখন গাঁও অলপমান আছে আৰু এইখন লংডিং ৰিজৰ্ট। ইয়াৰ পৰা অলপ দূৰ নামিব লাগিব এই ৰাস্তাটোৱেদি, তললৈ যাম। তলত আছে ৰিজৰ্টখন, তলেদি নামি যাব লাগিব। এইফালে চাওক ৰিজৰ্টখন তললৈ নামি গৈ এই অনুভৱটো ল'ব পাৰিব। চাওক সৌবাত ডাৱৰ আছে, এই পাহাৰটোত ডাৱৰ লাগি আছে। চাওক পাহাৰত ডাৱৰ লাগি আছে। আমি এতিয়া লংডিং ৰিজৰ্টত সোমাই পিনে এতিয়া কিবা কিবি খাম বুলি লৈছোঁ আৰু তেওঁলোকক অৰ্ডাৰ দিছোঁ। ৰিজৰ্টখন বহুত ডাঙৰ নহয়, নামটো ৰিজৰ্ট হয় বাৰু, কিন্তু এইফালে চাওক, এইফালে আমি ইয়াত যেনেকৈ বহি আছোঁ, আমি ইয়াত যেনেকৈ এটা বহি আছোঁ, টুকুপাতৰ ঘৰ চাওক এইফালে। এয়া বিশ্বজিতো ইয়াতে বহি আছে। এনেকৈ চকী টেবুল এখন দিছে আৰু টেবুলৰ লগত চকী 4-3খনমান আছে, এটা ফেমিলি বহিব পৰাকৈ আৰু এইফালে সেই ইয়াত দেখিছে, সেই ঘৰটো দেখিছে, সেই ঘৰটো তেনেকৈ আছে। তেনেকুৱা এটা ফেমিলি হৈ ওপৰতো পৰা হৈছে আৰু ইয়াতে বনাই আছে তেওঁলোকে, চাৰিওফালে পৰ্দা। আৰু আপোনালোকক মই দেখুৱাইছোঁ সৌফালে পাহাৰটো চাওক। মানে কি হ'ল, আমি পাহাৰটো চাইছে এটা ধুনীয়া পৰিৱেশৰ অনুভৱ লৈ আমি কি খাই আৰু আপোনালোকে খাব পাৰিব। ইয়াত গাহৰি মাংস, ইয়াত গাহৰি, লোকেল চিকেন আৰু ভাত এইবিলাক পোৱা যায়। বনোৱাজন কিন্তু অসমৰে হয়, মই এতিয়া সুধিলোঁ। এয়াই আৰু লংডিং আহিলোঁ। লংডিঙত মেইন কথা হ'ল আৰু ওপৰলৈ যাব পাৰি। আজি আৰু ওপৰলৈ নাযাওঁ, ৰিজৰ্টখনৰ পৰা আমি উভতিম ওপৰলৈ। আজি চানডেৰ কাৰণে লংডিং যিখন বজাৰখন অফ থাকে। কিন্তু এটা কথা, ভাল বাইক লৈ আহিলে মানে, নহ'লে ইয়াত চান্স মানে বেয়া হোৱাৰ চান্সটো বেছি থাকে। পাৰিলে ছিংগুল আহিব লাগে, ডাবুল নহয়, ছিংগুল আহিলে বেছি ভাল। মানে আমি এতিয়া লংডিং ৰিজৰ্টৰ পৰা ওলালোঁ, আমি ভাত খালোঁ, খাই বৈ এতিয়া যাওঁগৈ আৰু লংডিঙলৈ নাযাওঁ। আজি দেওবাৰ যিহেতু বন্ধ থাকে, দেওবাৰ বোলে। এতিয়া গৈও বন্ধ পাম সকলো, আৰু যথেষ্ট দূৰ হ'ব, অলপমান 2-3 কিলোমিটাৰ যাব লাগিব। তথাপিও নাযাওঁ, ইয়াত বহুত ভাগৰ লাগিছে মানে একচুৱেলি ক'বলৈ গ'লে। এতিয়া উভতি যাম, মানে উভতি যাওঁতে আৰু লাগিব 3-4 ঘণ্টামান। আমাৰ আন্ধাৰ হ'বগৈ শেষত গৈ থৈ। ইয়াৰ পৰা নামি আহিছোঁ, সেই তলত আছে, আপোনালোকে আহিলে দেখিব। একচুৱেলি নাখালে মানে আপোনাৰ ভিউটো চাই ভাল লাগে মানে। এতিয়া ব'লক গৈ থাকোঁ। আৰু এইফালে চাওক, একদম পাহাৰটো কিমান ওখ পাহাৰ চাওক। এইফালে আমি বহুত ওপৰত আছোঁ, তলৰখিনি আপোনালোকক অলপমান দেখুৱাব বিচাৰিছোঁ। খুব ধুনীয়া সেউজীয়া। এতিয়া আহক গৈ থাকোঁ, বেছি দেৰি নকৰোঁ, যাব লাগে। এইফালে গৈ থাকোঁতে ইয়াতে বাইদেউ কেইগৰাকীমান আছে, ইয়াত কি ৰাখিছে এইবিলাক চাওক। এই কল, এইটো গুটি কি গুটি হয়?
तासा হে तासा তাচা মাতলো वीडियो कोई बोला है ना मुझे তাচা মানে কি তাচা एक पीस खा के देखो এক পিস খাকে দেখো ऐसे बेहोश नहीं हो जाएगा ना कहाँ होगा হুম टेस्टी होता है ना ইলাচি টাইপ লাগিছে ৱাহ টেষ্টি তেওঁলোকে যিটো গুটি খোৱালে এই গুটিটো মানে কি মাংসত দিয়া আমি ডাইৰেক্ট চুবাই দিলোঁতো চুবাই দিলে একদম মুখখন মানে যিটো নেকি স্পাইট খালে যিটো নেকি ফেন উঠি যায় মুখত তেনেকুৱা ঠিক হৈছে একদম ভালেই লাগিছে বেয়া লগা নাই বাৰু মুখখন ফিৰফিৰ লাগিছে আৰু গা জুৰি দিছোঁ তেওঁলোকে কৈছে আৰু ৰিকুৱেষ্ট কৰিছে কিবা এটা লৈ যাওক কিন্তু আমি লৈ যাওঁ इसके साथ का था ये 20 টকাত আমি গাছ চাৰিটা লৈছোঁ ले जाबे অঁ লৈ যাম আৰু এই বাইদেউগৰাকীয়ে ধুনীয়াকৈ বিকিছে ন আৰু এইটো মেজেঙা मिलेगा नहीं মেজেঙা একদম নেচাৰেল শাক হয় জাৰু গছ লৈ ল'লোঁ এটা এজোপা তই ল'লি নেকি এজোপা ল'লে হৈ যাব নে হে आपका नाम क्या था মেৰা নাম পলাশ टाइटल টাইটেল মোহন मोहन ভিডিঅ'টো আপোনালোকক যিমান পাৰোঁ বিশেষকৈ ৰাস্তাটো আৰু পাহাৰখিনি দেখুৱাব পৰা হ'ল বৰ বিশেষ বেলেগ একো নাই বাৰু আৰু আহি ফিলিংছটো অলপ ভাল লাগে সেইকাৰণে আপোনালোকক দেখুৱালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে যদি নতুন ভিডিঅ' কোনোবা আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম